Hey guys, good morning. মই পিঠা বনাই আছোঁ এতিয়া। খলা চাপৰি পিঠা কোনে কোনে ভাল পোৱা খাই। ৰাতিপুৱা বনাই আছোঁ। কি ধুনীয়াকৈ উঠি গৈছে পিঠাখন। হৈ গ'ল পিঠা বনোৱা মোৰ। লাল চাহৰ লগত চিংৰাও আছে। হাজবেণ্ডে ডিউটিৰ পৰা আহোঁতে লৈ আহিলে ৰাতিপুৱা পিঠা আৰু চিংৰা দুয়োটা মোবাইল চোৱাত ব্যস্ত পুৰা। মোবাইলৰ ভিডিঅ' কৰি থৈ দিওঁ অলপমান গম নোপোৱাকৈ মনে মনে। আমাৰ কৌশিকেও ব্যস্ত দেই মোবাইল চোৱাত পুৰা। প্লেটখনত দেখোন চোৱাই নাই সি। আৰু এতিয়াহে অলপ খাই আছে। ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লাইক কমেণ্ট কৰিব প্লিজ। শান্তি নাই মানে ল'ৰাত ধৰি। ভিডিঅ'টো শান্তিত বনাব দিয়া নাই সি। আৰু মনে মনে ভিডিঅ' কৰি থলোঁ। গম পাইছোঁ অলপ ভিডিঅ' কৰি থকা বুলি। খাই উঠিছে অলপ। আৰু দিনটো ভিডিঅ' বনোৱা নহ'ল আৰু ৰাতিৰ সাজ বনাব ল'লোঁ। চাল থকা মাংস আনিছে আজি পুৰা পুৰি থৈ দেই যে। আৰু ফুলকবিখিনি বইল কৰি লৈছোঁ অলপ আজি। চাল থকাকৈ আনিলে মই বিৰাট ভাল পাওঁ তাৰমানে। নাপায়ে য'তে ত'তে চাল থকা মাংসখিনি। চালটো গুচাই দিয়ে যে ভাল নালাগে খাই। এনেকুৱাকৈ থ'লে ভাল লাগে। পুৰি দেই না আজি পুৰা ফুলকবি আলু বিলাহী সেইবিলাকে দি বনাম। মাংসখিনি বহাই দিলোঁ এতিয়া। ফুলকবি বিলাহী দি পিনে খাই বহুত ভাল লাগে। আৰু এটা লেগ পিচটো হ'ল আমাৰ ধনুৰ কাৰণে। দেখি পুৰা খাওঁ খাওঁ লাগিছেনে ৰাইজ। পুৰা টেষ্টি হ'ব একদম। হৈ গ'ল আঞ্জা ৰেডি। আৰু আমাৰ ধনু খাই আছে। সিহঁতো পিছটো তামাম ভাল পাই খাবা। আৰু ৰাতি আৰু ভিডিঅ' কৰা নহ'ল আৰু ৰাতিপুৱা মাছ বেপাৰী আহিলে। মাছ বেপাৰী অহা গম পালে মানে মাছ বাচিব দিছোঁ সেইটো। আৰু সি অহা গম পালে দৌৰি যায় চৰিয়াতলৈ। তাক এইটো এনেই দিলে শিঙি মাছটো। আজিৰ ভিডিঅ'টো আৰু ইমানখিনিয়ে আৰু। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, লগ পাম আৰু নেক্সট ভিডিঅ'ত।